So hey guys, welcome back to my YouTube channel RBS Vlog আৰু মই ৰিচিভ মানে আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'জ ভিলেজ পাৰ্ট 3 লৈ আৰু আজি মোৰ গাঁৱত 3 দিন হ'ব আৰু আজি মই গাঁৱৰ য'ত মই কালি দেখিছে মোৰ লাষ্ট ব্লগত যে মই ডাঙৰ আমি ঘৰৰ পৰা মই সৰু আমি ঘৰলৈ আহিছোঁ মানে ডাঙৰ আমাৰ ঘৰৰ পৰা সৰু আমাৰ ঘৰলৈ আহিছোঁ আৰু আজি মই এতিয়া সৰু আমাৰ ঘৰত আছোঁ এতিয়া আমি ক'ৰবাত যাবলৈ মানে ওলাই আছোঁ আৰু আমি এতিয়া যাম ক'ৰবাত এটা জেগাত যিটো জেগা মানে মই আগৰ পৰা প্লেন কৰি থাকোঁ মই যাম বুলি কিন্তু যোৱা নহয় কিন্তু আজি ফাইনেলি মই তাতে যাবলৈ মানে ওলাইছোঁ আমি গোটেইবোৰ আৰু বতৰটো আজি খুব মানে ভাল কৰিছে বতৰটো বৰষুণ দি থকা নাই বতৰটো ধুনীয়া একদম ফৰকাল কৰিছে একদম ধুনীয়া তো আজি মই তাতে যাম বুলি ভাবিছোঁ আৰু তাৰ কাৰণে একদম মানে পূৰা ওলাই গৈছোঁ মই পূৰা ওলাই ৰেডি ভাত খাই গ'লোঁ ওলালোঁ আৰু সেই একেটা কাপোৰকে কালি পিন্ধা যেনেকৈ লাষ্ট ব্লগত যিটো কাপোৰ দেখিছিলে আপোনালোকে মই য়েল্ল' টি শ্বাৰ্টটো দেন মোৰ এই হাফ পেণ্টটো সেইটোৱে পিন্ধিছোঁ মোৰ কোনো ড্ৰেছ তেনেকৈ একো পিন্ধা নাই তো সেইটোকে পিন্ধি গৈছোঁ আৰু আজিও চাইকেল চলাই যাম আজিও এয়া চাইকেল আছে দুটা এইবাৰ মই ফাইনেলি মই গৈ আছোঁ তো খুব ভাল লাগি আছে মোক সেই জেগাটোত মানে যাব ওলাই আছোঁ গতিকে আপোনালোক দেখাম কি জেগা সেইটো যাব এতিয়া ওলাইছোঁ গোটেইবোৰ ওলাইছে আৰু এতিয়া আমি তাতে যাম আৰু বলক আজি আপোনালোকে মোৰ সেই ভিডিঅ'টো আপোনালোকে চাই আমি গোটেইবোৰ ওলাইছোঁ আৰু যাম আছে মোৰ মামা ল'ৰা হয়নে কি নাম কৈ দিয়া নামটো কৈ দিয়া কোৱা অঁ কি কৈছা কি কোৱা এনেকৈ লাগিছে বহুত কিউট আৰু বহুত ধুনীয়া অসমীয়া কয় যিহেতু বড়ো ল'ৰা কিন্তু মানে সৰু ল'ৰাবিলাকে তেনেকৈ বড়োহে শুনা পাওঁ মুখত কিন্তু ইয়াৰ মুখত একদম ধুনীয়া অসমীয়া ফুটে একদম ধুনীয়া মুখত একদম কিউট একদম আৰু এতিয়া এইও একদম পূৰা ৰেডি হৈছে আজি পূৰা ইমান ধুনীয়া ইমান ড্ৰেছ পিন্ধিছে একদম পূৰা আমি য'ত যাই আছোঁ আমাৰ বতৰটো ইমান ক'লাও ক'ৰবাত ধৰিছে নাজানো এতিয়া বতৰ আমাৰ ভাল কৰিছিলে কিন্তু এতিয়া আমাৰ বৰ্তমান ক'লা ক'ৰবাত ধৰিছে আমি তাৰ কাৰণে ছাতি পানী বটল পূৰা লৈ লৈছোঁ কাৰণ পাহাৰ উঠিব লাগিব হেনো আমি এতিয়া পূৰা যাবৰ কাৰণে ওলাই ল'লোঁ মই ল'লোঁ পূৰা চাইকেল আৰু এয়া মোৰ ভণ্টি আৰু এয়া গোটেইবোৰ ভণ্টি আৰু ইও বোলে যায় বোলে বাবুটো যাবনে মোৰ লগত যাব তো আৰু এয়া আছে এজনী ভণ্টি আৰু এজনী আহি আছে বন্ধুসকল মই এতিয়া ওলাই দিছোঁ পূৰা আমি গোটেইবোৰ আৰু আমি গৈ আছোঁ যিটো জেগাত গৈ আছোঁ সেই জেগাটোৰ নাম হৈছে কৰামূল বুলি কয় আৰু বহুত বঢ়িয়া জেগা হয় আৰু সঁচাই বহুত মানে ভাল লাগিব গৈ আছোঁ গাইজ আমি সেই পাহাৰটো যাম এই যিটো একদম পাহাৰ হয় পাহাৰখন ওপৰত যাম আৰু মইতো যাব পূৰা ৰেডি আৰু আপোনালোকে চাবলৈ ৰেডি নে যদি চাবলৈ ৰেডি আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক আৰু বলক মোৰ লগত সেই পাহাৰ এখনলৈ জল্দি আহা মই তলমলংকৈ চলাই আছোঁ কাৰণ মই এখন কেমেৰা ধৰি আছোঁ আৰু এখন গৈ আছোঁ সৌকেইটা আহি আছে চ' গাইজ একদম বতৰটো চাওক না লাইক ইমান ভাল কৰি আহিছে মানে ভাল মানে বেয়া কৰি আহিছে বাৰু কিন্তু চাবৰ কাৰণে একদম ভাল কৰি আহিছে চাওক একদম উফ মানে কিল্লিত মানে সেই বতৰটো গাইজ মই এতিয়া একদম পূৰা মানে নদী এখন ভাবিছোঁ এইখন নদী বাট মোৰ পিছফালে চাওক না কি ভিউ ইয়াৰ ৱাও একদম মানে কি ক'ম পিছফালে যিটো ভিউ দেখা পাই আছোঁ ন মই যেনেকৈ ৰিয়েলত দেখা পাই আছোঁ আই কান এক্সপ্লেইন ইট কি কৈ মানে মই যিটো ভিউ দেখি আছোঁ ন মই কেমেৰা এনেকৈ ক'ব নোৱাৰোঁ কাৰণ আপুনি যেতিয়া আহিলে আপুনি যেতিয়া দেখিব ন তেতিয়াহে মানে ফিল কৰিব পাৰে যে য়েছ মই এটা ভিউ দেখা পাইছোঁ মানে আজি সেই ইমান দিনৰ যি মানে প্লেন আছিলে আহা ইয়াতে আজি ফাইনেলি মোৰ সেই সপোনবোৰ লাহে লাহে পূৰণ হ'ব ধৰিছে য়েছ সঁচাই ভাল লাগে আপুনি যদি ভিডিঅ'টো যদি ভাল পাই আছে ভিডিঅ'টো ভাল পাই আছে তেনে ভিডিঅ'টো লাইক কৰি দিয়ক আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰি দিয়ক এনেকৈ ভিডিঅ' পাবৰ কাৰণে সিহঁতে একদম গৈ সেইখিনি পালেগৈ আৰু মই ইয়াতে ৰখি আছোঁ এইটো মোৰ চাইকেল তেনে তেওঁলোকে সেইখিনি পালেগৈ সিহঁতে আৰু মই ইয়াতে ভিডিঅ' কৰিব ৰখি গ'লোঁ আৰু ভিউটো চাওক উফ মই গৈ আছোঁ দেই আই এম গয়িং তাৰ পৰা আপোনালোকে কেনেকুৱা ৰাস্তা আৰু মই পূৰা এনেকৈ আগবাঢ়ি আছোঁ একদম ডেষ্টিনেশ্যন পইণ্টলৈকে ৰাস্তাটো একদম চাওক একদম বোকা একদম বোকা বহুতেই বোকা তইতো আগতে আহিছই মোক কিনে এক্সপ্লেনেশ্যনখিনি কৰি দি দিয়ে কেনেকৈ মানে জেগাখিনি বহুত ধুনীয়া জেগা এনেকুৱা উঠি যাব লাগে কিন্তু বহুত ভাগৰ লাগে গম নাপাওঁ আৰু কিমান ভাগৰ লাগে কিন্তু ৰাস্তাবোৰ বহুত বেয়া আছিলে কাৰণ নদী ন গাঁৱৰ ৰাস্তা মোৰ পিছত চাহ বাগান আৰু আগত সেই ভিউটো আৰু মই यहाँ চাইকেল मैं बस साइकिल चला रहा हूँ আমি এটা চাইকেল এটা থৈ দিলোঁ এইটো ঘৰটোত আমি মানে পাহাৰ আমি লৈ যাব নোৱাৰোঁ ত' তাৰ কাৰণে আমি চাইকেল থৈ দিলোঁ এতিয়া আমি পেডেল যাম খোজকাঢ়ি যাম আমি ওপৰলৈকে বন্ধুসকল আমি এতিয়া গৈ আছোঁ আগুৱাই আৰু গৈ থাকোঁতে একদম পূৰা চুনচান ৰাস্তা চাহ বাগানখন ইপিনে আমি এইজনী
মানে আমি কেইজনী নহয় আমি কেইজন মানে মই অকলে দেই মই ল'ৰা অকলে আৰু বাকী কেইজনী ছোৱালী আছে আৰু এয়া মোৰ ভণ্টিটো আছে লগতে বাকী আৰু ইপিনে গোটেই চুনচান মানুহৰ ঘৰ আছে দুৱে কিন্তু ৰাস্তাবোৰ বহুত চুনচান হয় আৰু আমি চাইকেলখন থৈ আহিলোঁ যিহেতু গাইজ এতিয়া মোৰ এই ভণ্টিয়ে তো মানে তাই জানে যে চাহপাত কেনেকৈ ছিঙে তো এতিয়া মোক দেখাই দিব যে চাহপাত একচুৱেলি মানুহবিলাকে কেনেকৈ ছিঙে এবাৰ দেখাই দিয়া অকণমান ছিঙি দেখাই দিয়া জাষ্ট কোমল কোমল পাত বুলি এনেকৈ ছিঙে ভাবা ইমান ছিঙিব নালাগে ভাই বাগানৰ নষ্ট যাব তো ইমান এনেকৈ ছিঙে তো এনেকৈ এইখিনিয়ে পাত একদম পূৰা কি কৰে একদম লৈ যায় বাগানত তো কি কয় ছিঙি লৈ যায় এনেকৈ কোমল কোমল পাতবোৰ আৰু ইটাবোৰ আমি দেখাবৰ কাৰণে আমাৰ ছিঙিছিলোঁ নাপায় এনেকৈ পাত ছিঙিবৰ কাৰণে বাট য়েছ আপুনি দেখাবৰ কাৰণে ছিঙিছিলোঁ কেইটামান পাত তো সেইটোৱে আৰু এনেকৈ পাতবোৰ ছিঙি লৈ যায় ধুনীয়াকৈ যে ফাইনেলি গাইজ উই ৰিচ আৱাৰ ডেষ্টিনেশ্যন পইণ্ট আৰু অভি মই অলপ আগত ৰিল এটা বনালোঁ আৰু এতিয়া মই মোৰ মোবাইলৰ চাৰ্জ মানে খতম হ'ব লৈছে তো সেইকাৰণে কি কৰিছোঁ মই মোৰ ভণ্টি মোবাইলৰ পৰা কৰিছোঁ ব্লগটো আৰু ইয়াতে মানে কোৱালিটি মোতকৈ চাগে বেছি ভাল আহে আৰু নো বিকজ এটা কালাৰফুল আহে মোৰটো মানে কালাৰটো মানে যেনেকৈ নৰ্মেল টাইপ আহে তেনেকৈ ইয়াতে বাজিল 1:30 আমি ৰাতিপুৱা ওলাইছিলোঁ ন কেইটা ওলাইছিলোঁ আমি 10:30 ওলাইছিলোঁ 10:30 ইমান টাইম লাগিলে আমি ঘণ্টা লৈছোঁ দেই আৰু যাওঁতে আছে কঁকাল চকাল বিষাই গৈছে তাই মোক এক্টিং কৰিছে মোৰ বিষাই যায় বোলে চাহ বাগানৰ মাজে মাজে গৈ আছোঁ আৰু মোৰ চকুখন মই চাহ বাগানৰ চবে পাত তুলি আছে আৰু এতিয়া যিহেতু পাত তোলা ছিজন হয় চ' পাত তুলিছে আমি আমাৰ ডেষ্টিনেশ্যন পইণ্ট আহি পালোঁ আৰু আমাৰ ডেষ্টিনেশ্যন পইণ্টটো এখন ডাঙৰ ফিল্ড য'ত একদম যিমান উৰাই ঘূৰাই যি খেলিব বিচাৰা ফুটবল ক্ৰিকেট এনিথিং ইউ ৱান্ট টু প্লে জাষ্ট প্লে পাহাৰ আছে যিখন পাহাৰ একচুৱেলি দেখা নাপায় কিন্তু আজি বতৰ ভাল কাৰণে দেখিব পাই আছোঁ চ' পিছফালে যিখন পাহাৰ সেইখনে মই মানে এই য'ত মই মানে দেখাই থাকোঁ যে পাহাৰখন তো সেইখনে সেই পাহাৰখন আৰু তাতে যাব ইচ্ছা আছিলে কিন্তু যাব নোৱাৰোঁ এইটো ভিউ আছিলে সেই ভিউটোৰ কথা এণ্ড য়েছ মই এইটো ভিউৰ কথা কৈ আছিলোঁ আৰু মই আহিবলৈ এতিয়া আমি ৰিল বনাম আৰু ঠিক আছে আৰু ৰিলবোৰ আপলোড কৰিম ইনষ্টাগ্ৰাম অ'কে আজিলৈ ইমান আছিলে যদি ভিডিঅ' ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে ভিউটো কেনে পালে কমেণ্ট জনাব আৰু এনেকৈ ভিডিঅ' পাই দিব কাৰণ মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব যাতে নেক্সট ভিডিঅ' আপোনালোকে পায় আৰু আজি ভিডিঅ' ইমানেই আছিলে তো আশা কৰোঁ ভিডিঅ' ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব লগতে ছাবস্ক্ৰাইব কৰিব আজিলৈ ইমানে তেতিয়ালৈকে আকৌ এবাৰ লগ পাম আপোনালোকৰ নতুন ভিডিঅ'ত তেতিয়ালৈকে বাই বাই